নমস্কাৰ মোৰ ঘৰ বঙাইগাঁও জিলা হয় লৰা এটাৰ লগত মোৰ ফ্ৰেণ্ড আছিলে কনেশ্বৰ বড়ো পানবাৰী ঠাইখৰাও হয় তাৰ লগত মোৰ মানে ফ্ৰেণ্ড আছিলে হি মোৰ লগত ব্লেকমেইল কৰি পেলাই টকা লবলৈ বিচাৰিছে তাক মই টকা নিদিও বুলি কোৱাৰ কাৰণে হি মোৰ লগত ব্লেকমেইল কৰি খাবলৈ বিচাৰিছিলে আৰু লৰাবিলাকে মোৰ ভিডিঅ'বিলাক আন দাদা ভন্টি ভাইটি এগিলাৰ লগত দি আছে কলেজৰ ছাত্ৰবিলাকক দি আছে এটো বেয়া কথা যে এটো হ'ব নালাগে কাহৰ লগত লৰাটো ট্ৰাইকাৰ হয় লৰাটো ড্ৰাগছ লব নোৱাৰাৰ কাৰণে মোৰ পৰা ব্লেকমেইল কৰি পেলাই পইচা লবলৈ বিচাৰি আছে লৰাটো ধমকি দি আছে যদি পইচা নিদিও তেতিয়া হলে তোৰ ভিডিও আৰু ভাইৰাল হ'ব হেতু কাৰণে মোক এনেকুৱা কৰি আছে মোৰ মাহতক মানে প্ৰবলেম দি আছে মই মানিকপুৰ থানাত মানে এজাহাৰ এখন দিয়া হৈছিল আৰক্ষী থানাই মোৰ এজাহাৰটো এতিয়া লাগি একো কৰা নাই লৰাটোকো একো কৰা নাই লৰাটো মোক হাঁহি পেলাই ফোন কৰি আছে তোৰ ঘৰত বম উৰাই দিম ব্লেকমেইল কৰিম মাৰ্ডাৰ কৰিম পইচা দিব নোৱাৰিলে মাৰ্ডাৰ কৰি মই থানাত আগতে এজাহাৰ দিয়া হৈছে আজি এক সপ্তাহ হল লৰাটোকো একোটা নকৰিলে লৰাটো পুৰা হাঁহি ফুৰ্তিত ফোন কৰি পেলাই মোক কৈ আছে কথাবিলাক নমস্কাৰ মই মানিকপুৰৰ মোৰ ছোৱালীটো তাৰ মানে কিবা লৰাটোই ভিডিও বনাইছিল ভিডিও বনাই কিনে ভাইৰাল কৰিছে ভাইৰাল কৰি এতিয়া তাই টাকাৰ দাবী কৰি আছে তাৰ লগত আগতে যাবা কৈছিল ছোৱালীটো যোৱা নাই নজৰ কাৰণে এতিয়া তাই টাকাৰ দাবী কৰি আছে পানবাৰীৰ লৰাটোৰ নাম গণেশ বড়ো আমি থানাত এজাহাৰ দিছো এতিয়াও থানায় একো কৰাই নাই